Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো স্বাগতম জনাইছোঁ মানস দৰঙৰ অন্য এটা ভিডিঅ'লৈ। তো চলো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাইকেলৰ ওপৰৰ পৰা। আৰু বহুত দিনৰ মূৰত আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। কাৰণটো হৈছে মানে মোবাইলটো কিবা বেয়া হৈছে, কেমেৰা চেমেৰা বেয়া হৈ গৈছে, নিজৰ মোবাইল নাই, বেলেগৰ মোবাইল দি। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চলো। ৰাস্তা দি গৈ আছোঁ, এটা ধান কাটা হৈ গৈছে আমাৰ ইফালে চাৰিওফালে। আৰু এতিয়া গৈ আছোঁ প্ৰেংক কল বনাবলৈ। তো চলো প্ৰেংক কল বনাই আহোঁ। অ'কে লেটছ চি গাইজ, আমি মানে আহি পালোঁ এই প্ৰেংক কল কৰা জেগা। এইফালে এনেকুৱা তো আমাৰ কোৱালিটি ইফালে ভাল হ'ব নেকি? ইফালে ভাল হ'ব চাগে। তো আমি জেগা চিলেক্ট কৰি লওঁ। তো এনেকুৱা আৰু গাইজ এইখিনিতে এটা কথা কৈ দিওঁ, মানে ইনষ্টাগ্ৰাম কিবা বন্ধ হ'ব বুলি হঠাৎ শুনি আছোঁ। মানে জানুৱাৰী 1 তাৰিখৰ পৰা ইনষ্টাগ্ৰাম বন্ধ হ'ব বুলি শুনি আছোঁ। কিন্তু আমি জানামতে ইনষ্টাগ্ৰাম বন্ধ একো নহয়। আৰু ইনষ্টাগ্ৰাম বন্ধ নহম বুলি কিয় কৈছোঁ, কাৰণ ইনষ্টাগ্ৰাম বন্ধ হ'লে ফেচবুকো বন্ধ হ'ব। টেনশ্যন লেনে কাৰণে আপোনালোকে ৰিলচ বনাওক ধামাধাম। তো ইনষ্টাগ্ৰাম বন্ধ নহয়। তো প্ৰেংক কল কৰিম আজি আকাংক্ষালে। তো ব্লগটো চাগে পিছতে যাব। তো ব্লগটোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব নেকি? লিংক থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে চাবা আৰু পুৰা আকাংক্ষা। তো আমি এতিয়া প্ৰেংক কল কৰিম। তো এইখিনিতে আৰু ৰাস কোনে কোনে চাইছে কমেণ্ট কৰি জনাই দিবি। আমি এতিয়া প্ৰেংক কল কৰোঁ। তো ৰিচেণ্টলি ৰাস চাক যাম চাগে। গাইজ সঁচা কথা এটা কওঁ, না আজি গধূলি ৰাস চাব যাব, কালি হয়তো ব্লগ আহিব, নহ'লে পৰহিলে ব্লগ অহাটো খাটাং। তো কিন্তু এনে মিছা কথা কয়, গম পাইছা গাইজ? বহুত ফাঁকি আৰু এই বাকী চব বাদ, এতিয়া প্ৰেংক কল কৰিব লাগে। আৰু এইখিনিতে মানে ইউটিউবে এটা কিবা কাম কৰিছে, মানে এই ভিডিঅ' চিডিঅ' ৰিচ নেদে। চ' আপোনালোকে ভিডিঅ'বিলাক অলপ চাব, মৰম চৰম দিব, শ্বেয়াৰ কৰি দিব। আৰু সেয়াই তো অ'কে তো গাইজ, আমি মানে এতিয়া ফোন কৰিব ওলাইছোঁ আকাংক্ষা বাক। তো বলক। হেল্ল'। অঁ আকাংক্ষা বা ন? মানে আমাৰ ঘৰলৈ মানে এই অসমৰ মানে প্ৰায়ভাগ ইউটিউবাৰখিনিক মানে আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোকৰ ঘৰলৈ? অঁ সেই আমাৰ ঘৰলৈ আৰু মানে এসাঁজ খাবলৈ মানে ৰাস উপলক্ষে। তো আপুনি এনেই ভাতৰ লগত মাংস কেনেকুৱা ভাল পায় মানে? আমাৰ বয়ফ্ৰেণ্ড নেকি সৌৰভ? নহয়। অ'কে লেটছ চি গাইজ, আমি মানে প্ৰেংক কল কৰি আহিলোঁ বঢ়িয়াকৈ। তো ইফালে সুন্দৰ নাজাৰা উইডাল খাপ আমি মানে অলৰেডি মইনাক প্ৰেংক কল কৰি আহিলোঁ, ইয়াকো প্ৰেংক কল কৰি দিলোঁ। কামচৈ বিলো কিন্তু ঘানটো আহিলোগে। অ'কে তো গাইজ, এনেকুৱা মানে সেউজীয়া পৰিৱেশৰ মাজত আহি আমি প্ৰেংক কলটো কৰিলোঁ। ইফালে বিষ্ণুৰ মোবাইলেদিয়ে কৰিছোঁ প্ৰেংক কলটো, মোৰ মানে মোবাইল যিহেতু বেয়া হৈছে। আৰু প্ৰেংক কলটো মানে এই লিংকটো মানে ডেছক্ৰিপশ্যনত দিয়া আছে, বঢ়িয়া হৈছে। আৰু চাব আপোনালোকে, যিহেতু ব্লগটোৰ পিছত যাব। আৰু ৰাস চাক চাব গ'লে যদি কণ্টেক্ট কৰিব মোক, লৈ যাম। তো আজিলৈকে এৰিলোঁ, বাই বাই, জয় অসম, লাভ ইউ।